আজিকালি ল'ৰা ছোৱালীয়ে ৩-৪ বছৰ বয়সতে স্কুললৈ যায় আৰু মাটি খোৱাৰ বয়সত কিতাপে সিহঁতৰ মাথা খায়। স্কুলীয়া জীৱনত আমি প্ৰত্যেকেই ভাবোঁ কলেজ পাই লওঁ, জীৱনটো উপভোগ কৰিম। কলেজত 2 মাহ 3 মাহ কটোৱাৰ পাছতে অনুভৱ হয় যে স্কুল লাইফেই বেষ্ট লাইফ আছিল। ষ্ট্ৰেছ আৰু ডিপ্ৰেশ্যনেৰে কলেজীয়া জীৱনৰো পৰিসমাপ্তি ঘটে আৰু তাৰে পাছত কিছুমানে নিজৰ বিজনেছ আৰম্ভ কৰে। নিজৰ বিজনেছত ছাকচেছ নোপোৱাৰ বাবে আৰু টকাৰ অভাৱত পৰি বহুতে 9 to 5ৰ জব কৰে। কিন্তু আপোনালোকৰ জ্ঞাতাৰ্থে কৈ থৈ দিওঁ যে ভাৰতবৰ্ষৰ 80% মানুহেই নিজৰ কামক লৈ সুখী নহয়। আমাৰ ভাৰতবৰ্ষৰ মানুহৰ এভাৰেজ এজ হৈছে 70 ইয়াৰ্ছ। এয়া মাত্ৰ এভাৰেজ হয়, কাৰ কোনটো উশাহ জীৱনৰ শেষ উশাহত পৰিণত হয় সেয়া কোনেও নাজানে। এই 70টা বছৰো মানুহে নিজিয়ায়, কটাইহে। এই কথাষাৰ মই কিয় কৈছোঁ ভিডিঅ'টোৰ শেষলৈকে বুজি পায়েই যাব। ইতিমধ্যে ভিডিঅ'টোত মই কৈছোঁ যে ভাৰতবৰ্ষৰ 80% মানুহেই তেওঁলোকে কৰি থকা কামটোক লৈ সুখী নহয়। তেওঁলোকে তেওঁলোকৰ জবটো জব নহয়, পানিছমেণ্ট বুলি ভাবে। জব কৰাৰ সময়ত মানুহে উইকেণ্ড আৰু হলিডেৰ অপেক্ষা কৰি থাকে। ধৰি ল'লোঁ আপোনাৰ বয়স 20 বছৰ, ৰিটায়াৰমেণ্টৰ বয়স হ'ল 60 বছৰ, অৰ্থাৎ 40টা বছৰ আপুনি কাম কৰিব লাগিব। তেনেহ'লে এই 40টা বছৰ আপুনি এইটোৱে ভাবি থাকিব নেকি যে ৰিটায়াৰ হোৱাৰ পাছত জীৱনটো উপভোগ কৰিম অথবা উইকেণ্ডত এনজয় কৰিম। জীৱনটো উপভোগ কৰাৰ কোনো স্পেচিয়েল টাইম নাথাকে। গতিকে প্ৰতিটো ছেকেণ্ড, প্ৰতিটো মিনিট, প্ৰতিটো ঘণ্টা আৰু প্ৰত্যেকটো দিনেই উপভোগ কৰক। যি পোৱা নাই তাক লৈ দুখ নকৰি যি পাইছা তাতেই সুখী হ'বলৈ চেষ্টা কৰা। এষাৰ কথা আছে যে কৰ্ম কৰি যোৱা ফলৰ আশা নকৰিবা, আৰু এষাৰ কথা সদায় মনত ৰাখিবা যে যোগ্যতাতকৈ অধিক আৰু সময়তকৈ আগত একোৱে পোৱা নাযায়। ভিডিঅ'টো ইমানতে শেষ কৰিব বিচাৰিম। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। প্ৰত্যেকটো সপ্তাহতেই নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ। জয় অসম।